আপুনি ভিডিঅ'টোৰ থাম্বনেইলটো চাই ভাবিছে চাগে আজিকালিৰ দিনত কিবা লোন আছে নেকি য'ত আপুনি ইণ্টাৰেষ্ট দিব নালাগে হয় তেনেকুৱা এটা ফাইনেন্সিয়েল প্ৰডাক্ট হৈছে ক্ৰেডিট কাৰ্ড আজি আমি এই ভিডিঅ'টোত ক্ৰেডিট কাৰ্ডৰ বিষয়ে বহলভাৱে কথা পাতিম ক্ৰেডিট কাৰ্ড কি হয় কেনেকৈ ব্যৱহাৰ কৰিব পাৰি ক্ৰেডিট কাৰ্ড আমাৰ মাইণ্ডৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় ক্ৰেডিট কাৰ্ড কোম্পানীসমূহে কেনেকৈ ধন ইনকাম কৰে আৰু ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰাৰ আগতে কি কথা মনত ৰাখিব লাগে এই চাৰিটা টপিকৰ ওপৰত আমি বহলভাৱে আলোচনা কৰিম প্ৰথমতে আহোঁ ক্ৰেডিট কাৰ্ডে কেনেকৈ কাম কৰে ধৰি লওক আপুনি দোকান এখনলৈ গৈছে মোবাইল এটা কিনিম বুলি ভাবি পেলাই সেই মোবাইলটো কিনোতে পে'মেণ্ট কৰা আপোনাৰ তিনিটা অপশ্যন আছে মেইনলি আপুনি কেছ দিব পাৰে নহ'লে আপুনি এটিএম বা অন্যান্য ডেবিট কাৰ্ড ইউজ কৰি পে'মেণ্টটো কৰিব পাৰে অন্যথা ক্ৰেডিট কাৰ্ড ইউজ কৰিব পাৰে কেছ দি বা আপুনি যদি এটিএম কাৰ্ড ডেবিট কাৰ্ডে পে'মেণ্ট কৰে তেতিয়া আপোনাৰ তাৎক্ষণিকভাৱে সেই টকাটো গুচি যায় আপোনাৰ পৰা কেছ দিলেতো ডাইৰেক্ট গুচি যায় আৰু যদি ডেবিট কাৰ্ডটো ইউজ কৰি ব্যৱহাৰ কৰি পে'মেণ্টটো কৰে সেই ধনখিনি আপোনাৰ একাউণ্টৰ পৰা কাটি লৈ যায় কিন্তু ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত সেইটো নহয় ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত আপুনি তাৎক্ষণিকভাৱে পে'মেণ্ট কৰিব নালাগে আপুনি যেতিয়া ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি মোবাইলৰ দামটো দিয়ে তেতিয়া ক্ৰেডিট কাৰ্ডৰ বিলটো আপুনি তাৎক্ষণিকভাৱে পে' কৰিব নালাগে সেই বিলখন আপোনাৰ কিছুদিনৰ পিছতহে পে' কৰিব লাগে ভাৰতত বৰ্তমান এইটো 15 দিনৰ পৰা 45 দিনৰ ভিতৰত পে' কৰিব লাগে চ' আপোনাৰ হৈ ক্ৰেডিট কাৰ্ড কোম্পানীটোৱে সেই ধনখিনি দোকানীজনৰ একাউণ্টলৈ পঠাই দিয়ে চ' এইটো এক প্ৰকাৰ লোন য'ত আপুনি সেই 15 দিনৰ পৰা 45 দিনৰ ওপৰত আপোনাৰ বিলিং চাইকেলৰ ওপৰত ডিপেণ্ড কৰি 15 দিনৰ পৰা 45 দিনৰ পিছত আপোনাৰ সেই ধনখিনি মোবাইলৰ যোনটো দাম আছিল সেইটো আপুনি ক্ৰেডিট কাৰ্ড কোম্পানীটো পে' কৰিব লাগে তো এতিয়া আহোঁ বিলিং চাইকেলটো কি হয় ধৰি লওক আপুনি যেতিয়া ক্ৰেডিট কাৰ্ড এখন লয় তেতিয়া সেই কোনদিন আপোনাৰ বিল পে' কৰিব লাগে হয়তো নিৰ্ধাৰণ কৰা থাকে ধৰি লওক আপোনাৰ ক্ৰেডিট কাৰ্ডৰ বিলখন প্ৰত্যেক মাহৰ 15 তাৰিখে দিব লাগে ধৰি লওক এইটো ফেব্ৰুৱাৰী 15 তাৰিখে আপুনি ক্ৰেডিট কাৰ্ডৰ বিল পে'মেণ্ট কৰাৰ লাষ্ট ডেট তো সেই বিলখন সেই 15 তাৰিখৰ বিল যোনটো আহে হয়তো বিলখন আপোনাৰ তাৰ 15 দিনৰ আগতে আহি যায় অৰ্থাৎ ফেব্ৰুৱাৰী 1 তাৰিখে আপোনাৰ বিলখন আহি যাব আপুনি যদি চাই এই 45 দিন তাৰ সেই ফেব্ৰুৱাৰী 1 তাৰিখৰ পিছৰ পৰা 45 দিনৰ পিছত আগলৈ আপুনি যিমানখিনি খৰচ কৰিছিলে সেইখিনিহে এই বিলখনত আহিব অৰ্থাৎ ডিচেম্বৰৰ 15 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 1 তাৰিখলৈকে আপুনি যিমানখিনি ধন খৰচ কৰিছে সেইখিনি পে'মেণ্ট আপুনি ফেব্ৰুৱাৰী 15 তাৰিখে কৰিব লাগিব অৰ্থাৎ আপুনি যদি ডিচেম্বৰ 15 তাৰিখে যোনটো খৰচ কৰিছিলে সেইটোৰ কাৰণে 45 দিন সময় পাব কিন্তু আৰু যোনটো আপুনি ধৰি লওক ডিচেম্বৰ 31 খৰচ কৰিছিল তাৰ কাৰণে 15 দিন সময় পাব চ' এইকাৰণে ক্ৰেডিট কাৰ্ডৰ যোনটো সময়সীমা হয়তো 15 বা 45 দিন হয় এইটো হৈছে বিলিং চাইকেল এতিয়া আহোঁ ক্ৰেডিট কাৰ্ডে আমাৰ মাইণ্ডৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় আমি সাধাৰণতে যেতিয়া বস্তু এটা কিনিব যাওঁ তেতিয়া আপুনি বস্তুটো যিহেতু কেছ বা ডেবিট কাৰ্ডে বা একাউণ্টত টকা নাথাকিলে আপুনি সেই বস্তু কিনিব নোৱাৰে চ' এইটো এটা বাধা সৃষ্টি হয় আপুনি ধৰি লওক মোবাইল এটা কিনিব গৈছে আপোনাৰ মোবাইলটো পচন্দ হৈছে কিন্তু আপোনাৰ যিহেতু টকা নাই সেইকাৰণে আপুনি সেই মোবাইলটো তেতিয়া নিকিনে চ' এইটো এটা বাধা সৃষ্টি সেই বাধাটো ক্ৰেডিট কাৰ্ডে আঁতৰাই পেলায় আপোনাৰ ধৰি লওক টকাও নাই আপোনাৰ এটিএমত টকাও নাই কিন্তু যিহেতু আপোনাৰ ক্ৰেডিট কাৰ্ডখন আছে সেয়া মোবাইলটো আপুনি কিনি পেলাব চ' সেই ক্ৰেডিট কাৰ্ডে আপোনাৰ এটা মাইণ্ডত এনেকুৱা এটা ফিলিঙৰ সৃষ্টি কৰে যে আপোনাৰ টকা আছে টকা থকা এটা ফিলিঙৰ সৃষ্টি কৰে আৰু এইটোৱে আপোনাক কিছু ক্ষেত্ৰত বস্তু কিনাৰ প্ৰতি প্ৰৱণতা যোনটো হয়তো ক্ৰেডিট কাৰ্ডে বৃদ্ধি কৰে চ' খৰচ কৰা যোনটো ক্ৰেডিট কাৰ্ড থাকিলে আপোনাৰ খৰচ কৰাৰ প্ৰৱণতা বা টেণ্ডেঞ্চিটো বাঢ়ি যায় আৰু আপুনি যিমানে খৰচ কৰিব ক্ৰেডিট কাৰ্ড কোম্পানীসমূহৰ সিমানে আপোনাৰ পৰা সিমানে লাভ হ'ব তেওঁলোকৰ সিমানে লাভ হ'ব চ' ক্ৰেডিট কাৰ্ডে এই ক্ষেত্ৰত আমাৰ যোনটো বাইং বিহেভিয়াৰ যোনটো আপোনাৰ হয়তো ক্ষেত্ৰত ক্ৰেডিট কাৰ্ডে গভীৰভাৱে প্ৰভাৱ পেলায় এতিয়া আহোঁ ক্ৰেডিট কাৰ্ড কোম্পানীসমূহে কেনেকৈ টকা ইনকাম কৰে চ' ক্ৰেডিট কাৰ্ড কোম্পানীসমূহে আপোনাক ইমান সুবিধা দিয়ে আপুনি তৎক্ষণাত পে' কৰিব নালাগে 15-45 দিনৰ পিছতহে পে' কৰিব লাগে আৰু অন্যান্য অফাৰো দিয়ে ডিছকাউণ্ট দিয়ে বহুত কিবা সুবিধা দিয়ে কিন্তু তেওঁলোকে ক'ৰ পৰা ধন ইনকাম কৰে চ' আমি যদি চাওঁ ক্ৰেডিট কাৰ্ড কোম্পানীসমূহৰ ইনকাম চ'ৰ্চ দুই ধৰণে টকা ইনকাম কৰে প্ৰথমটো হৈছে ইণ্টাৰেষ্ট ইনকাম ছেকেণ্ডটো হৈছে ফি ইনকাম ক্ৰেডিট কাৰ্ডৰ বিল যদি আপুনি পে'মেণ্ট ডেটৰ ভিতৰত নকৰে সেই 15 বা 45 দিনৰ ভিতৰত নকৰে তেতিয়া তাৰ ওপৰত ইণ্টাৰেষ্ট আহে আৰু এই ইণ্টাৰেষ্টটো বহুত হাই হয়
ভাৰতত বৰ্তমান ক্ৰেডিট কাৰ্ডৰ ইণ্টাৰেষ্ট ৰেট হৈছে 25ৰ পৰা 40%। হয়তো কাৰ্ডখনৰ ওপৰত ডিপেণ্ড কৰে আৰু কোম্পানীটোৰ ওপৰত, কোনখন কোম্পানীয়ে আপোনাৰ ক্ৰেডিট কাৰ্ড ইছ্যু কৰিছে তাৰ ওপৰতো ডিপেণ্ড কৰে। চ' ক্ৰেডিট কাৰ্ডৰ ইণ্টাৰেষ্ট ৰেট ইমান কিয় হাই হয়? কাৰণ ক্ৰেডিট কাৰ্ড হৈছে এনে এটা লোন য'ত কোলেটাৰেল একো নাথাকে। তাৰ মানে কি, আপুনি যদি হাউচিং লোন বা আপোনাৰ বাইকৰ ওপৰত লোন থাকে, সেই লোনটো যদি আপুনি লোনটো পে'মেণ্ট নকৰে, তেতিয়া আপোনাৰ সেই ঘৰটো বা বাইকখন বেংকখনে লৈ যাব পাৰে বা তেওঁলোকে জব্দ কৰিব পাৰে। কিন্তু ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত সেইটো নহয়। আপুনি যদি বিল পে'ও নকৰে, বেংকে বা ক্ৰেডিট কাৰ্ড কোম্পানীটোৱে বৰ বিশেষ ক্ষেত্ৰত একো কৰিব নোৱাৰে। সেইকাৰণে ক্ৰেডিট কাৰ্ডৰ ইণ্টাৰেষ্ট বহুত হাই হয় আৰু এই 25ৰ পৰা 40% হয়। আৰু এইটোৱে হৈছে এটা মেজৰ চ'ৰ্চ অফ ইনকাম। চ' মই যদি যোৱা 3 মাহৰ SBI ক্ৰেডিট কাৰ্ডৰ লাষ্ট কোৱাৰ্টাৰ কিমান, যোৱা 3 মাহৰ যদি মই ইনকাম চাওঁ, তেওঁলোকৰ টোটেল ইনকাম আছিলে 3,000 কোটি টকা, এপ্ৰক্স 3,000 কোটি টকা। তাৰপৰা তেওঁলোকে 1,600 কোটি টকা তেওঁলোকে এই ইণ্টাৰেষ্ট ইনকামৰ যোগেদি আৰ্জিছে। অৰ্থাৎ মোৰ দেন 50% ইনকাম তেওঁলোকৰ এই ইণ্টাৰেষ্ট ইনকামৰ পৰা আহিছে। এইটো হৈছে আপুনি যিমানে আপোনাৰ বিল সময়মতে পৰিশোধ নকৰিব, সিমানে ক্ৰেডিট কাৰ্ড কোম্পানীটোৰ কাৰণে ভাল হয়। তো এইটো হৈছে এটা মেজৰ চ'ৰ্চ অফ ইনকাম। আৰু এটা ইণ্টাৰেষ্ট ইনকাম হৈছে আপুনি ক্ৰেডিট কাৰ্ডৰ বিল ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি টকা উলিয়াব পাৰে, ATM-ত গৈ টকা উলিয়াব পাৰে। চ' কিন্তু যেতিয়া আপুনি কেছ উলিয়াই ATM-ৰ পৰা গৈ পেলাই, কিন্তু সেইটোৰ ক্ষেত্ৰত আপুনি একো সময়সীমা নাপায়। এনেকুৱা নহয় যে 45 দিনৰ পিছতহে আপোনাৰ ইণ্টাৰেষ্টটো চাৰ্জ হ'ব। আপুনি যেতিয়া কেছ ওলায়, তৎক্ষণাত সেই দিনৰ পৰা আপোনাৰ ইণ্টাৰেষ্ট ষ্টাৰ্ট হৈ যায়। তো এইটো এটাৰ পৰা তেওঁলোকে ইণ্টাৰেষ্ট পায়। চ' এই দুটাই, আপুনি যদি টাইমমতে সময়মতে পে' নকৰে, আপুনি যদি কেছ ওলায়, এই দুটাৰ পৰা তেওঁলোকে ক্ৰেডিট কাৰ্ড কোম্পানীসমূহে ইণ্টাৰেষ্ট ইনকাম কৰে। ছেকেণ্ডটো হৈছে ফ্ৰী ইনকাম। আপুনি যেতিয়া ক্ৰেডিট কাৰ্ড এখন ব্যৱহাৰ কৰি দোকানীৰ পৰা বস্তু এটা কিনে, সেই গোটেই ট্ৰেনজেকশ্যনটোৰ তেওঁলোকে ক্ৰেডিট কাৰ্ড কোম্পানীটোৱে 1 পৰা 2% এজ এ ইণ্টাৰচেঞ্জ চাৰ্জ ফি বুলি এটা ফি পায়। আৰু সেই ফিটো দোকানীজনৰ পৰা কাটি লোৱা হয়। তো সেই 1 পৰা 2%, ধৰি লওক আপুনি 10,000 টকা মোবাইল কিনিলে, তো 1 পৰা 2%, ধৰি লওক 100 টকা বা 200 টকাৰ ভিতৰত কিবা এটা ধন সেই ক্ৰেডিট কাৰ্ড কোম্পানীটোৱে পায়। এইটো এটা হৈছে আৰু এটা চ'ৰ্চ অফ ইনকাম। তাৰপিছত আৰু সেই ফিৰ ভিতৰতে আৰু বহুত ফি, ক্ৰেডিট কাৰ্ডসমূহে যেতিয়া বহুত ফি থাকে, ধৰি লওক জইনিং ফি, এনুৱেল ফি, লেট ফি, কাৰেঞ্চি মাৰ্কআপ ফি, কেছ এডভান্স ফি, অভাৰ লিমিট ফি, ৰিডেমশ্যন ফি, এইবিলাক বহুত ধৰণৰ ফি ক্ৰেডিট কাৰ্ড কোম্পানীৰ থাকে। আৰু এইবিলাক বহুত হিডেন চাৰ্জ বুলি যোনটো ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰত কোৱা হয়, এইসমূহে হয়। তো আপুনি যেতিয়া ক্ৰেডিট কাৰ্ড এখন লয়, তো সেই ক্ষেত্ৰত এই ফিসমূহ চাই ল'ব। তো এই ফিৰ পৰাই তেওঁলোকে বহুত ধন ইনকাম কৰে। চ' ক্ৰেডিট কাৰ্ড এখন লোৱাৰ আগতে বা ব্যৱহাৰ কৰোঁতে আগতে আপুনি কি কথা মনত ৰাখিব? প্ৰথম কথা, ক্ৰেডিট কাৰ্ড এখন যেতিয়া ল'ব, তাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন, তাৰ ফিসমূহ চাই ল'ব। আপোনাক হয়তো ক'ব পাৰে যে আপোনাৰ যদি ক্ৰেডিট কাৰ্ডজনৰ যেতিয়া বেচিব ধৰে এজেণ্টজনে, তেতিয়া আপোনাক লাইফ টাইম ফ্ৰী বুলি ক'ব। কিন্তু আপুনি যদি চাই, তাত টাৰ্মছ এণ্ড কণ্ডিশ্যন লিখা থাকে যে হয়তো সেই ক্ৰেডিট কাৰ্ডখন আপুনি 1 লাখ টকা ইউজ কৰিলে, 1 লাখ টকা ব্যৱহাৰ কৰিলেহে আপোনাৰ যোনটো ফি 500 বা 1000 হয়তো ফি হয়, হয়তো আঁতৰাই দিব, হয়তো ফ্ৰী হয়। অন্যথা আপোনাৰ সেই ফিটো লাগি থাকিব। আৰু অন্যান্য ফি যিসমূহ থাকে, সেইসমূহ আপোনাৰ ক্ৰেডিট কাৰ্ডখনত প্ৰযোজ্য হ'ব পাৰে। হয়তো আপুনি ক্ৰেডিট কাৰ্ডখন লোৱাৰ আগতে ভালদৰে পঢ়ি শুনি ল'ব বা সুধি ল'ব। সেইটো প্ৰথম কথা। দ্বিতীয় কথা, ক্ৰেডিট কাৰ্ড লোৱা মানে আপুনি যধে-মধে খৰচ নকৰিব, কাৰণ সেই ক্ৰেডিট কাৰ্ডৰ বিল আপুনি পে' কৰিব লাগিব। তৃতীয় কথা, ক্ৰেডিট কাৰ্ডৰ বিল সময়মতে পৰিশোধ কৰিব। অন্যথা আপুনি যোনটো হাই ইণ্টাৰেষ্ট ফিটো দিবই লাগিব, তাৰ উপৰি আপুনি যদি ক্ৰেডিট কাৰ্ডৰ পে'মেণ্ট সময়মতে নকৰে বা যদি পে'মেণ্টত ডিফল্ট কৰে, আপোনাৰ ক্ৰেডিট ৰেটিং বেয়া হৈ যাব। আৰু ভৱিষ্যতে আপোনাৰ যেতিয়া লোনৰ দৰকাৰ হ'ব বেলেগ কামৰ কাৰণে, হাউচিং লোন বা এডুকেশ্যন লোন বা যিকোনো প্ৰয়োজনৰ সময়ত যেতিয়া লোনৰ দৰকাৰ হ'ব, তেতিয়া বেংকৰ পৰা আপুনি লোন নাপাব, যিহেতু আপোনাৰ ক্ৰেডিট ৰেটিং বেয়া। 4 নম্বৰ কথাটো হৈছে, ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি কেতিয়াও ATM-ৰ পৰা ধন উলিয়াব। যিহেতু সেই ধনটো উলিয়াৰ লগে লগে, কেছটো উলিয়াৰ লগে লগে আপোনাৰ ফি, ইণ্টাৰেষ্ট সেইদিনাৰ পৰাই ষ্টাৰ্ট হৈ যায়, আৰু তাৰ ওপৰত এক্সট্ৰা ফিও লাগে। সেইকাৰণে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি আপুনি কেতিয়াও ATM-ৰ পৰা ধন উলিয়াব। ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰাৰ বহুত সুবিধা আছে।
কিন্তু আপুনি যদি ইয়াক ভালদৰে ব্যৱহাৰ নকৰে আৰু গোটেই পইণ্টসমূহ আমি আগতে ডিছকাছ কৰাৰ দৰে গোটেই পইণ্টসমূহ মনত নাৰাখে আপোনাৰ এই ক্ষেত্ৰত যদি ঠিকমতে ব্যৱহাৰ নকৰে আপোনাৰ এই ক্ষেত্ৰত বিপদ হ'ব পাৰে চ' সেইকাৰণে ভাবি চিন্তিহে আৰু ভালকৈ মন কৰি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিব